জুনাইত কিছু সময়ৰ আগতে সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। ভয়াৱহ অগ্নিকাণ্ডত ৫খনকৈ অধিক দোকান সম্পূৰ্ণৰূপে যায়। জুনাইৰ জোনকাৰেং তিনিআলি ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা এখন দোকানৰ পৰা হঠাতে জুই জ্বলি উঠে আৰু লগে লগে জুইৰ লেনি হাইহিকা কাষতে লাগি থকা আন কেইবাখনো দোকানলৈ বিয়পি পৰে। এই ভয়াৱহ জুইত জোনকাৰেং তিনিআলিৰ ৬খনকৈ দোকান সম্পূৰ্ণৰূপে যায়। জুইত এখন গেলামাল, এখন হোটেল, এখন কম্পিউটাৰ, এখন সূতা আৰু আন কিছু সৰু দোকান সম্পূৰ্ণৰূপে যায়, যাৰ ফলত কেইবা কোটি টকাৰ সম্পত্তি যোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে জুইৰ সূত্ৰপাত কিহৰ পৰা হ'ল জানিব পৰা নাই। কান্দোনত ভাঙি পৰিছে দোকানৰ স্বত্বাধিকাৰী। আজি আমাৰ বিজয়পুৰ জোনেকাৰেং MSC বজাৰ, যিটো জাৰচাং বুলি নামা বজাৰ এখন আছে আমাৰ ইয়াত। আজি যিটো নেকি হঠাতে অগ্নিকাণ্ড হৈ পৰিছে, অগ্নিকাণ্ড হৈছে বুলি আমি গম পোৱাৰ কাৰণে আমি ঘৰত আছিলোঁ। কোনেও ইয়াত দোকান সমাৰ বন্ধ কৰি কিনি সকলোৱে বন্ধ কৰি কিনি ঘৰত গুচি গৈছিলে, কিন্তু কিছুমান 15টা 20টামান দোকান ইয়াত জ্বলি গৈছে বুলি আমি গম পাইছোঁ ইতিমধ্যে। 15টা 20টা দোকানৰ ইতিমধ্যে প্ৰায় আমাৰ 20 লাখ 25 লাখৰ মান সামগ্ৰী, যিকোনো বস্তু সামগ্ৰী সিহঁতৰ সম্পত্তি গৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। সেইটো কাৰণে আজি আমি এখেতসকলক সঁচাকৈ আজি অগ্নি কিবা হোৱাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ যে আমি TMPK তাৰিৰদং আৰু দেৱং দেউতাক ফালৰ পৰা আমি 2টা TMPK আঞ্চলিক সমিতিয়ে আজি সহায় সহযোগিতা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ফায়াৰ ব্ৰিগেড আহি কিনে আমাৰ যিখিনি সহায় কৰিছে সেইটোৱে আমি আৰু চৰকাৰকো আমি আহ্বান জনাব বিচাৰিছোঁ। আমাৰ যিখিনি 15টা 20টা দোকান আমাৰ ইয়াত জ্বলি গৈছে, 20 লাখ 25 লাখৰ মান বস্তু ইয়াত লোকচান হৈছে। আমাৰ দোকানী মালিকবিলাকে ইয়াত কান্দি আমাক জনাইছে, অসহায় হৈ পৰিছে আজি দোকানখিনি জ্বলাৰ কাৰণে। সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে সহায় কৰিব বুলি আমি আমাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ আৰু সহায় সহযোগিতা আগবঢ়াওঁ বুলি চৰকাৰক আমি অনুৰোধ জনাইছোঁ। হৈছে বুলি আমি চিলিণ্ডাৰৰ পৰা গেছ চিলিণ্ডাৰৰ পৰা উৎপন্ন হৈছে বুলি আমি গম পাইছোঁ। সেইটোকে আমি গম পাইছোঁ আৰু চৰকাৰক বাৰে আমি এইটোকে অনুৰোধ জনাইছোঁ। ফায়াৰ ব্ৰিগেডটো অকণমান টাইম লাগে, 20 মিনিট পিছত আহিছে। 7:40 মানত বা 7:30মান বজাত আমাৰ অগ্নিকাণ্ড হৈ পৰিছে ইয়াত। MSCখন বজাৰক আজি জ্বলিছে বুলি আমি গম পোৱাৰ কাৰণে আমাৰ TMPK MMK আমাৰ তাৰিৰদং বাংকে আৰু দেৱং দেউতাক আঞ্চলিক কমিটিৰ সহায় সহযোগিতাত লাগি আছে। এইটোকে কৈ আমি চৰকাৰৰ আহ্বান জনাই কিনে চৰকাৰে সহযোগিতা ভৱিষ্যতলৈ আগবঢ়াব বুলি আমি অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ। আপোনালোকৰ এইটোকে কৈ আমাৰ ফালৰ পৰা অনুৰোধ